আমার ইনকাম ইমান এটা ভাল হোৱা নাই তো 1 তাৰিখৰ পৰা মানে আমাৰ মমৰ দোকান দেখাব পাৰিবা সেইকাৰণে জীৱনত সেকেন্ড অপচন ৰাখিব লাগে যদি প্ৰথমটোৰ দ্বাৰা কাম নহয় দ্বিতীয়টোৰ দ্বাৰা মানে কিবা নহয় কিবা এটা হ'ব আৰু এইফালে আছে মানে আজিৰ ইনকাম স্বাগতম টু জিতু শ্যাম ব্লগছ। তো গুড মৰ্নিং সকলোকে আৰু ধুনীয়াকৈ গা পা ধুই ললো আৰু এতিয়া মানে দোকান যাবলৈ ৰেডি। বহুত দিন হ'ল মানে আমাৰ দোকানৰ আপডেট দিয়া নাই তো আপডেট নিদিয়াৰ কাৰণে মানে বহুতে মানে সুধি আছে তো আমাৰ দোকান কেনেকুৱা চলি আছে তো আমি দোকানখন বন্ধ কৰিলো নেকি নাই মানে আমি একেবাৰে দোকানখন বন্ধ কৰা নাই আমি দোকানখন দিয়ে আছো যোৱা দুদিন মানে দিয়া নাই বৰষুণৰ কাৰণে যিহেতু ৰ'দটো মানে অলপমান দিছি চাও এতিয়া দোকানখন দি মানে বিক্ৰী বাৰ্তা কেনেকুৱা হয় বহুতেও মানে কুৱেশ্যন এটা কৰি আছে যে আমি দোকানখন ক'ত দি আছো তো দোকানখন মানে আমি ইয়াৰ আগৰ ভিডিঅ'ত কৈছিলোৱে যে মেডিকেলৰ আগতে আমি পুৰা পাৰ্মানেণ্ট কৰি দিম তো তাতে মানে দি আছো দোকান এইফালে বাইকত বস্তু বাহিনীবিলাক বান্ধি দিলো সেইফালে আছে আইচ বক্সটো সেইফালে আছে মোনাখন মানে যিখিনি আমাৰ চেনি তেনি আছে তো এই মোনাখনতে আছে আৰু আগৰ পিনে এখন বাইকৰ আছে এইফালে ধুনীয়াকৈ নেমু মেচিনটো জাৰি গোটেইখিনি আছে আৰু এইফালে ছাতাটো আৰু আমাৰ মানে যিখন টেবুলখন আছে টেবুলখন মানে আমি দোকানখন য'ত দিছো তাৰে মানে ফাৰ্মাচীৰ মালিক যিহেতু আছে তো মালিকৰ ঘৰতে মানে থৈ আহিছো টেবুলখন যিহেতু মানে ডেইলি আনা নিয়া কৰিবৰ মানে অসুবিধা হয় সেইকাৰণে তাতে মানে থৈ আহিছো আৰু যদি আমি এতিয়া ইনকাম চাবলৈ যাওঁ তো আমি যোৱা 1 তাৰিখৰ পৰাই দিছিলো দোকানখন আজি আছে 29 তাৰিখ মাজতে বাৰু কেইটামান দিন বন্ধ হৈছিলে তো ইনকামটো ইফালে আছে ধুনীয়াকৈ লিখা তো মানে টোটেল ইনকাম চাব গ'লে 12,225 টকা আমাৰ দোকানখন প্ৰায় মানে 1 মাহে হ'ব দিবৰ কাৰণে মাজত বাৰু 2টা দিন আছে তো টোটেল আমি ইনকাম কৰিলো 12,225 টকা এই দুদিনৰ মিলাই লৈ ধৰিলো 13-14 টকা আৰু এতিয়া মেইন কথাটো হ'ল মানে এই নেমু চৰবতৰ দোকানখন দি কেনে চলিব পাৰি নে নোৱাৰি তো চলিব পাৰি যদিহে এজনে দোকানখন দিয়ে তো আমি যিহেতু মানে দুজন আছো তো দুজনৰ কাৰণে মানে অলপমান প্ৰব্লেম হৈছে তো একো নাই তথাপিও চেষ্টা কৰি আছো আমি যাতে ইয়াতকৈ বেছি ইনকাম কৰিব পাৰো তো জাষ্ট আমি এটা মাহে দিলো আৰু বাকী 2 মাহ আছে বা 3 মাহ আছে যিমান দিন গৰম দি থাকে আৰু ইমান কেইদিনে দি চাম তো কেনেকুৱা হয় কি হয় গোটেইখিনি বাৰু আপোনালোকে আপডেট পাই থাকিব বেছি দেৰি কৰি নাথাকো ডাইৰেক্ট যাওঁ দোকান দিয়াৰ মেইন জাগালৈকে আৰু দোকানত মানে কিছুমান আপডেট লৈ আহিছো যে অনলি নেমু চৰবতে দিয়া নাই তাত আৰু কিবা কিবি বস্তু দিছো তো গোটেইখিনি বাৰু আমি দোকানখন দি ওলাওতে আপোনালোকক দেখুৱাই দিম মজা লাগিব মানে চাব মিলি আমি হাজো মেডিকেল আহি পালো আৰু এতিয়া মানে ধুনীয়াকৈ দোকানখন প্ৰথমতে ওলাই লওঁ আৰু এইফালে আমাৰ দোকান ৰেডি এতিয়া প্ৰায় টাইম চাব পাৰে 11টা বাজিছে আৰু এই 11টা বজাৰ পৰা মানে আমাৰ দোকান আৰম্ভ হয় আৰু আমাৰ চৰবতৰ লগত যি মানে নতুন বস্তু এড কৰিছিলোঁ সেইটো আপোনালোকক দেখুৱাই দিছোঁ এইটো হৈছে মানে টকমা এই টকমাটো মানে বহুত ঔষধি গুণ আছে এই গুণটো হৈছে মানে আমাৰ যেতিয়া লাগাছে বেছি গৰম দিয়ে পেচাবটো যেতিয়া মানে জ্বলা বুঢ়া কৰে তো এইটো খালে মানে পেচাব জ্বলা বুঢ়াটো বন্ধ হয় এনেও খাব লাগে এইটো মানে চৰবতৰ লগত খাই দিব লাগে এনি টাইম আৰু লগতে এইফালে আছে থৈকাৰা টেঙা আৰু থৈকাৰা টেঙাটোতো জানেই হজম শক্তি বঢ়ায় আৰু এইফালে ক'লা নিমখ চেনি এইফালে জালজিৰা তো এইখিনি বস্তুৱে আমাৰ মানে চৰবতৰ লগত দিয়া হয় আৰু গিলাচ আছে আমাৰ 20 টকীয়া গিলাচ এইটো আৰু এইফালে আছে আমাৰ 10 টকীয়া গিলাচ এইফালে আছে মানে আমাৰ নেমু আৰু নেমুবিলাক মানে পকিছে অলপ এইবাৰ মানে আমি অলপমান নেমু কমকৈ আনিছিলোঁ যদিও মানে যোৱা 2 দিন যিহেতু মানে দোকান দিয়া নাছিলোঁ সেইকাৰণে মানে লাহে লাহে অলপমান পকিব ধৰিছে একো নাই আজি এইকেইটা দুটা পাৰলে হ'ল আৰু আৰু ফাইনেলি আমাৰ ফাৰ্ষ্ট কাষ্টমাৰৰ ইনকাম আহি গ'ল এইফালে চাব পাৰে তো এখন ধুনীয়াকৈ সেৱা কৰি দিলে এয়া আমাৰ যাত্ৰা মানে যাত্ৰা বাকী আৰু টাইম আছে চাও আজি বাৰু আমাৰ ইনকাম কিমান হয় একদম ভিডিঅ'টোৰ শেষৰ পিনে দেখুৱাম বৰ্তমান টাইম হৈছে 1:09 আৰু আমাৰ দোকানখন মানে বৰ্তমান অলপ চলপ চলি আছে আৰু যিহেতু মানে মেডিকেলৰ OPD 2টা বজালৈকেহে খোলা থাকে 2টা বজাৰ পিছৰ পৰা আকৌ বন্ধ সেইকাৰণে মানে লাহে লাহে অলপমান মানুহ কমিব ধৰিছে মানে প্ৰায় 3টা-4টা মান বজালৈকে ইয়াতে থাকিম আৰু আজি যিটো মানে গৰম দিছিলে সেই গৰম হিচাপে মানে আমাৰ ইনকাম ইমান এটা ভাল হোৱা নাই আৰু যদি আমি এই নেমু চৰবতৰ বিজনেছটোৰ বিষয়ে ক'বলৈ যাওঁ তো এজনৰ কাৰণে বেষ্ট বিজনেছ আৰু মানে সি এজনে দিলে মানে কিবাকে চলি থাকিব পাৰে কিন্তু যিহেতু মানে আমি দুজনে দিছোঁ
অলপমান মানে প্ৰব্লেমটো হৈ আছে যিহেতু আমাৰ ডেইলি খৰচ থাকে 200+ বা 300 কেতিয়াবা 300 টকাও খৰচ হৈ যায় সেই 200-300 টকা ইনভেষ্ট কৰি কাৰণে আমি ডেইলি যদি 700 কৰিব পাওঁ তাৰে 200 টকা মাইনাছ কৰি দিলে আমাৰ 500কে বাচে মানে দুজনৰ কিমানকৈ পৰিল 250 তো মানে এই 250 টকা তো 250 টকাত মানে আজিকালি একোৱেই নাপায় বুলি ক'ব পাৰি হয়নে যিহেতু মানে আমি দোকানখন গাঁৱত দিছোঁ তো গাঁৱৰ ইনকাম হিচাপত ক'ব গ'লে তো এইটো ইনকামে মানে ঠিকেই আছে আৰু যদি মানে গুৱাহাটী পিনে দিব পাৰিলো হয় তেনেহ'লে তাত ইনকামটো বেছি হ'ল কাৰণ গুৱাহাটীত মানে এই বস্তুটো বহুত চলে তোৰ মহিমা মানে কোনোদিন ধৰিব নোৱাৰি এইকাৰণে নোৱাৰি এইফালে চাওক পুৰা একেবাৰে ৰ'দ দি আছে টিকা ফটা আৰু এইফালে যদি চাব যায় এইফালে চাওক একদম মানে ক'লা মলা হৈ আহিছে মাধৱ ভাই এনেকৈ হ'লে মানে কেনেকৈ হ'ব এনেকৈ যদি ডেইলি মানে বৰষুণে আহি থাকে আমাৰতো যোৱা দুদিনটো বন্ধ হ'লে দোকানখন বৰষুণৰ কাৰণে আৰু যদি এনেকৈ বৰষুণ আহি থাকে আমাৰ মানে বিজনেছটো কি কৰিম বুলি ভাবিছা বেলেগ মাথা মানে আমি এটা বেলেগ মাথা মাৰি আছোঁ মাৰা নহয় মাৰি আছোঁ যদি আমি পুৱাৰ বেলাতো মানে এই নেমু চৰবতৰ দোকান দিওঁ আৰু পিছবেলা যদি আমি ম'মৰ দোকান দিওঁ মানে পিছবেলা টাইম নিদি যিহেতু আমি এনে ফ্ৰী দেখোঁ তো কেনেকুৱা হ'ব আপোনালোকে কওকচোন কমেণ্ট কৰি মাধৱ ভাই 1 তাৰিখৰ পৰা আমি ফিক্স কৰি দিওঁ আৰু ম'মৰ দোকান তো 1 তাৰিখৰ পৰা মানে আমাৰ ম'মৰ দোকান দেখা পাব এইবাৰ তো এইফালে আমাৰ নয়ন ভাইয়ে ম'ম' বনাব তো পাৰিবি না তই একো নাই আজিকালি মানে নোৱাৰা বস্তু একো নাই ইউটিউবত আছে যিহেতু মানে ইউটিউবত ভিডিঅ' চাই বনাই দিম আৰু তো এতিয়া টাইম হ'ল 4:02 আৰু এইখিনি সময়ত মানে মানুহ নাথাকে মানুহ প্ৰায় কমে তো ভাবিছোঁ আমি মানে এতিয়া দোকানখন বন্ধ কৰোঁ এতিয়া দোকানখন বন্ধ কৰি ঘৰত যাওঁ আৰু ঘৰত গৈ আজি আপোনালোকক দেখুৱাম আজি মানে আমাৰ ইনকাম কিমান হৈছে তো ফাইনেলি ঘৰ আহি পালোঁ দোকান চোকান বন্ধ কৰি আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ এইফালে আছে মানে আজিৰ ইনকাম তো আজিৰ ইনকামটো যদি আমি চাবলৈ যাওঁ মানে 600+ ইনকাম হৈছে মানে টোটেল খৰচা চৰ্চা কৰি আৰু তো এই আৰু দুজন হিচাপে ক'ব গ'লে মানে বহুত বেছিয়ে ইনকাম কম আৰু এনেকৈ মানে ইনকাম হৈ থাকিলে কাম নাহিব মানে আমাৰ দোকানখন তো সেইকাৰণে যিহেতু আমি দ্বিতীয় অপশ্যনটো লৈছোঁ সেইটো কৰিব লাগিব সেইকাৰণে জীৱনত ছেকেণ্ড অপশ্যন ৰাখিব লাগে যদি প্ৰথমটোৰ দ্বাৰা কাম নহয় দ্বিতীয়টোৰ দ্বাৰা মানে কিবা নহয় কিবা এটা হ'ব আৰু তো এইটোৱে আছিলে আজিৰ ভিডিঅ' কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানে বাই বাই জয় আই অসম।